কৰিশ্মা ইউটিউব চেনেল মই পুনৰবাৰ কৰিশ্মা ইউটিউব চেনেলক স্বাগতম জনাইছোঁ। আজি আছে গহপুৰত মেলা, চ' সেইটো কাৰণে আহিছোঁ, মানে নচা হ'ব। নচা মেলা কৰাৰ পিছত আমি আপোনালোকো ভাবিছোঁ আজি মেলাত কি হয় আপোনালোককো দেখুৱাম। মানে মেলা নিচিনা ধৰণৰ উৎসৱ এটা হ'ব, মানে বিভিন্ন জনজাতিৰ এটা নৃত্য কৰিম, চ' আপোনালোকেও চাব। সেইটো কাৰণে গোটেই মেলাখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো এতিয়া ৰেডি হোৱা নাই, এইটো বেগ এয়া মই ৰেডি, মানে আমি অলপ প্ৰেক্টিচ কৰিম, ভালকৈ প্ৰেক্টিচ কৰা নাই। প্ৰেক্টিচ কৰি মেলি ৰেডি হ'ম, ৰেডি হৈ মেলালৈ আপোনালোককো দেখুৱাম। কিন্তু এজনী বিশেষ অতিথি ইউটিউব চেনেলত এই গৰুটো গা ধৰে, এওঁ মানে আহিলে হয়, কিন্তু কথাই পাতি থাকে দিনটো, কথা এতিয়া আমি ৰেডি হ'ম, ৰেডি হৈ মেলি আপোনালোকক দেখুৱাই আছোঁ। চাই থাকিব ব্লগটো। হ'বলৈ আহি আছোঁ লগৰ এজনী ঘৰত, এতিয়া ৰেডি হ'বলৈ যাম আৰু লগত আহিছে নিকিকো চিনি পায় আৰু তাই বিজি মানুহ। এতিয়া ৰেডি চেডি হৈ লওঁ, আপোনালোকক দেখুৱাই থাকিম বাৰু। ভিডিঅ'টো ষ্টাৰ্ট লগাকৈ চাই থাকিম। আমাৰ চুমি ডাৰ্লিং বহুত দিনৰ মই লগ পাইছোঁ। হাই এটা কৈ দিয়া। নাপায় মুখ থাকিব নাপায়, হাই কৰিব লাগে। আমি চব ৰেডি হ'বলৈ ওলাই আছোঁ। এতিয়া কওঁ, এতিয়াও নকওঁ, এতিয়া আমি ৰেডি হ'ম। এজনী আছে কিশোৰ জীয়েক, ৰেডি হ'বলৈ আহিছোঁ। মাৰিম আকৌ কিশোৰ জীয়েক, ব্লগ বনাই থকা দেখা নাই তোক মই গছ কৰিবলৈ তোলাই দিম। মোহনত জীয়েকে আমি ৰেডি হ'বলৈ আহিছোঁ, ৰেডি হ'ম। ব্লগ বনাই গ'লো, আহি আছোঁ এতিয়া। এতিয়া আমি প্ৰগ্ৰেম য'ত হৈছে তাত পাম। বেষ্টি হয় অঞ্জলি দেউৰীয়াই মা, মানে আহোঁতে মানুহজনে পেলাই দিবগে এতিয়া মোক। আমি আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি আহি আছোঁ লগৰজনীৰ ঘৰৰ পৰা। সন্ধিয়া ষ্টাৰ্ট কৰি দিছোঁ। সন্ধিয়া মই আহিছোঁ কলেজৰ পৰা মানে আহিছিলোঁ, মানে প্ৰজেক্ট কৰিবলৈ আছে কাৰণে মই ময়ূৰীহঁতৰ ঘৰলৈ আহিছোঁ। এতিয়া আহি আছোঁ। ময়ূৰী এটা চেনেল আছে, এনেকৈ ছাবস্ক্ৰাইব কৰি দিবচোন। ময়ূৰী কি বুলি আছে, বৰুৱা বুলি। তাৰপিছত এতিয়া আহি আছোঁ, মানুহ বিচাৰিছোঁ, মানুহ পোৱা নাই আহিব। পিছলৈ ল'ৰা এজনে কোন আহিছে চা না, আমি ঘৰ আহি পাই গ'লোহি। মানে আমি ৰাস্তাত মানুহ এটাৰ লগতে আহিলোঁ, সিহঁতি দুজনী টমটমত আহিলে। এতিয়া আমি ঘৰলৈ আহিলোঁ। এয়া আছোঁ ময়ূৰীহঁতৰ ঘৰত, ময়ূৰীয়ে ব্লগ বনাই আছে। আমি ময়ূৰীহঁতৰ ঘৰলৈ আহিছোঁ। এয়া পুনম। আমি যাওঁ ময়ূৰীহঁতৰ মামীয়েকৰ ঘৰলে, মানে মামীয়েকে গোপি নাচিব, তো মামীয়েকক অলপ বোলে খোপা চোপা পিনি ৰেডি কৰি দিব লাগে। সেইটো কাৰণে এই পুনম, মই আৰু আমি গোটেই ময়ূৰী আহিছে। আমি এতিয়া গৈ আছোঁ পিছফালেদি। আপোনালোকক গৈ পাই দেখুৱাইগে মামী এজনী কেনেকৈ ৰেডি হৈছে। এতিয়া ভিডিঅ'টো এয়া মামী ৰেডি কৰি আছে। গোপী সম্পূৰ্ণকে ওলাই হ'লে আকৌ দেখাব, তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। ৰেডি প্ৰদৰ্শনী ওলাইছে গোপী। এটা গোপীয়ে ৰাসত নাচিব, আমি চাবলৈ গৈ আছোঁ আৰু গ'লো। ময়ূৰী ব্লগ বনাব ধৰিছে। আমি এতিয়া ৰেডি ৰাসলৈ যাওঁ। ৰাসত কি হয় দেখুৱাই দিম, চাই ধুনীয়া জোনাক দি আছে নহয়। জোনাকৰ ৰাতিত মানে খোজকাঢ়ি আহি আছোঁ আমি ৰাস চাবলৈ। ইমান ধুনীয়া জোনাকৰ ৰাতি, খোজকাঢ়ি মজাই বেলেগ ন খোজকাঢ়া। এইফালে চাম, মই দেখাইছোঁ যোনটো চাই, আৰু মই আন্ধাৰত গৈ আছোঁ। লগ চাই আকৌ ধুনীয়া লাগিছে, পুৰা আন্ধাৰ হৈ আছে।
চাই মেলি আহিলোঁ, ভিডিঅ' কৰা নহ'লে। এতিয়া মৰিহঁতৰ ঘৰৰ পৰা ঘৰলৈ যাওঁ। এতিয়া পুনম তো ঘৰলৈ গৈ মেলি আৰু ভিডিঅ' নবনাওঁ আৰু। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।